আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। যদি আমাৰ ফজৰৰ সুন্নত নামাজ 2 ৰাকাত ৰৈ যায় তেনেহলে কোনটো সময়ত পঢ়িম? ফজৰৰ ফৰজ নামাজ শেষ কৰি লগে লগে পঢ়িম নে কেতিয়া পঢ়িম? ইয়াৰ সিধা উত্তৰটো হৈছে ফজৰৰ ফৰজ নামাজ শেষ কৰি লগে লগে আমি সুন্নত নামাজটো পঢ়িব নোৱাৰিম। সূৰ্য উদয় হোৱালৈকে আমি ৰখিব লাগিব। সূৰ্য উদয় হোৱাৰ 23 মিনিট পিছৰ পৰা আমি ফজৰৰ সুন্নত নামাজ 2 ৰাকাত পঢ়িব পাৰিম। সূৰ্য উদয় হোৱালৈকে আমি ৰখিব লাগিব। ফজৰৰ জামাত শেষ হোৱাৰ পিছত সূৰ্য উদয় যেইটা বজাত হয় সেইখিনি সময়লৈকে আমি ৰখিব লাগিব। তাৰ পিছত সূৰ্য উদয় হোৱাৰ সময়ৰ পৰা আৰু 23 মিনিট বেছিকৈ ৰখিব লাগিব। এই সূৰ্য উদয় হোৱাৰ 23 মিনিট পিছৰ পৰা আকৌ জোহৰৰ নামাজ জোহৰৰ যেতিয়া ওয়াক্ত লাগিব সেই জোহৰৰ ওয়াক্তৰ সময়লৈকে আমি এই মাজৰ সময়খিনিত আমি ফজৰৰ সুন্নত নামাজ 2 ৰাকাত আদায় কৰি ল'ম ইনশাআল্লাহ। মানে বুজা গ'ল যে ফজৰৰ ফৰজ নামাজৰ আগত যদি সুন্নত নামাজটো পঢ়িব নোৱাৰিলো তেনেহলে আমি ফজৰৰ ফৰজ নামাজ শেষ কৰি লগে লগে সুন্নত 2 ৰাকাত নপঢ়ো। তাৰ পিছত আমি সূৰ্য উদয় হোৱালৈকে ৰখিম। সূৰ্য উদয় হোৱাৰ পৰা আৰু 23 মিনিট বেছিকৈ ৰখিম। এই 23 মিনিট হৈ যোৱাৰ পিছৰ পৰা আকৌ জোহৰৰ ওয়াক্ত লাগালৈকে আমি ফজৰৰ সুন্নত নামাজ 2 ৰাকাত পঢ়িব পাৰিম। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে গোটেই পৃথিৱীখন আৰু পৃথিৱীৰ ভিতৰত থকা সকলো বস্তু এফালে আৰু যদি ফজৰৰ সুন্নত নামাজ 2 ৰাকাত এফালে ৰখা হয় তেনেহলে মই ফজৰৰ সুন্নত নামাজ 2 ৰাকাতকে পছন্দ কৰিম। তেখেত সুবহানাল্লাহ ফজৰৰ ফৰজ সুন্নত 2 ৰাকাতক ইমানখিনি গুৰুত্ব দি তেওঁ কৈছে। ইনশাআল্লাহ আমি সকলোৱে ফজৰৰ সুন্নত 2 ৰাকাত পঢ়িবৰ কাৰণে সদায় আদায় কৰিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোক সকলোৱে ইনশাআল্লাহ ফজৰৰ নামাজ লগতে 5 ওয়াক্ত নামাজ সকলোকে আদায় কৰি সময়মতে আদায় কৰি থাকিবৰ কাৰণে তৌফিক দিয়ক। সকলোৱে ইনশাআল্লাহ এই ভিডিঅ'টো যদি ভাল পাইছে তেনেহলে লাইক এটা কৰিব, কমেন্ট কৰিব। যদি যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ইয়াৰ পৰা অকমান হলেও কিবা শিকিবলৈ পাইছে তেনেহলে সকলোৰে মাজত শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আৰু আগলৈ এনে ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।